ৰাহুল গান্ধীক ৰাৱণৰ ৰূপত দেখুওৱাৰ প্ৰতিবাদত ডুমডুমাত আজি ব্লক কংগ্ৰেছে এক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে। কাকপথাৰ ব্লক কংগ্ৰেছৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হয়। বিজেপি চৰকাৰে এক্স হেণ্ডেলত ৰাহুল গান্ধীক ৰাৱণৰ ৰূপত দেখুওৱা কাৰ্যৰ বিৰুদ্ধে এই কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰে। ডুমডুমা চহৰৰ মাজমজিয়াত বিভিন্ন শ্লোগানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে কংগ্ৰেছ কৰ্মীয়ে। প্ৰতিবাদত অংশগ্ৰহণ কৰে প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজকে ধৰি অৰ্ধশতাধিক কংগ্ৰেছ নেতা কৰ্মীয়ে। राहुल गांधी का रावण हो जाए बीजेपी सरकार होशियार राहुल गांधी रावण हो जाए बीजेपी सरकार होशियार গণতন্ত্ৰৰ একেবাৰে ধ্বংস কৰিব বিচাৰিছে আৰু এতিয়া দেখা গৈছে কিছুদিনৰ আগতে দিল্লীত অমিত শ্বাহ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, জে.পি. নাড্ডা তেওঁলোকৰ ষড়যন্ত্ৰত আমাৰ নেতা ৰাহুল গান্ধীক তেওঁলোকে ৰাৱণৰ লগত তুলনা কৰিছে। গতিকে আজি গণতন্ত্ৰৰ দেশখনত এনে নিজ তুলনা কৰাটো কেতিয়াও ভাল কাম হোৱা নাই। এই জনসাধাৰণে ইতিমধ্যে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসমৰ বিভিন্ন ঠাইত। আমি আজি APC নিৰ্দেশ মৰ্মে কাকপথাৰ ব্লক কংগ্ৰেছ কমিটি আজি ডুমডুমাত আজি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। আজি তেওঁলোকে গণতন্ত্ৰৰ ভৰিৰে মোহাৰি দিছে। তেওঁলোকে আচলতে গণতন্ত্ৰ কি তাক ভালদৰে উপলব্ধি কৰিব পৰা নাই। সেইকাৰণে ৰাইজক যেনেধৰণে পৰিচালনা কৰিব লাগিছিল ইণ্ডিয়াত বা অসমত তেওঁলোকে ব্যৰ্থ হৈছে। ইয়াৰ লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে অলপতে আমাৰ এই ডুমডুমা অঞ্চলত ৰূপাই চাহ বাগিচা, চৌধুৰী চাহ বাগিচা প্ৰমুখ্যে কেইবাখন চাহ বাগিচা এতিয়া বোনাছক লৈ হাহাকাৰ সৃষ্টি কৰিছে। এতিয়া বোনাছক লৈ হাহাকাৰ সৃষ্টি কৰাৰ পিছত এতিয়া অসমৰ শ্ৰম মন্ত্ৰী তিনিচুকীয়া জিলাখনত থাকি তেওঁ নীৰৱ ভূমিকা পালন কৰিছে। ইয়াৰ যিটো বিধায়ক ৰূপেশ গোৱালাৰ শ্ৰমিক বিৰোধী, তেওঁ চামুদ্ৰ সংঘৰ এজন জেনেৰেল ছেক্ৰেটাৰী হিচাপে তেওঁ শ্ৰমিকৰ হিতৰ হকে তেওঁ কাম কৰা নাই। শ্ৰমিকৰ লগত থাকিব কাম কৰা নাই। 20% বোনাছ তেওঁলোকে যে দিব লাগে, শ্ৰমিকে হাহাকাৰ কৰিছে, ধৰ্ণা দিছে, প্ৰতিবাদ কৰিছে, বাগিচা বন্ধ কৰিছে, তেনে ওচৰত তেওঁলোকে শ্ৰমিকৰ ওচৰত থিয় দিয়া নাই। তেওঁলোকে শ্ৰমিক বিৰোধী নহয়, তেওঁলোকে আজি প্ৰমাণ কৰিছে তেওঁলোকে বিজেপি বিৰোধী। শ্ৰমিকৰ নেতা জাহিৰ কৰা তেওঁলোকে এতিয়া শ্ৰমিকৰ কাষত নাই। শ্ৰমিকৰ দুখ দৰ্শা তেওঁলোকে বুজ লোৱা নাই, তেওঁলোকৰ কাষত থিয় দিয়া নাই। তেওঁলোকে আজি 20% বোনাছ পাব লাগে, কিন্তু আমি ইয়াতে আহ্বান জনাইছোঁ অসমৰ সকলো চাহ বাগিচা 20% বোনাছ দিব লাগিব, তেওঁলোকে প্ৰাপ্য হয়। এইটো আজি শ্ৰমিকৰ হৈ ৰূপেশ গোৱালা থিয় হোৱা নাই, শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ থিয় হোৱা নাই। আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ।